धड़कने से तमाशा तड़पने लगा, धड़कने से तमाशा तड़पने लगा, फिर ऐसा लगा दर्द ऐसा जगा, फिर ऐसा लगा दर्द ऐसा जगा, इस नजर से मिलाई मजा आ गया, तेरे रस्ते कमर तूने पहली नजर, इस नजर से मिलाई मजा आ गया। क्या बात मजा लगे दे बंधु गानটো শুনি। এই গানটো শুনি বহুত ভাল লাগে, কেনে মই গালো। ই সব গান শুনি ভালেই পায়। ঠিক কৈছে নিপু, ই কোনো এটা গানো বেয়া নাপায়, সব গান শুনি ভাল পায়। মই সব গান শুনিয়ে ভাল পাওঁ। আজি কি হ'ল শুন না বে। কি হ'ল কচোন ক। মই মানে স্কুললৈ আহি আছিলো, ৰাস্তাত ছোৱালীজনী দেখি পেলাই মই মিচিকে এনেকুৱা হাঁহি এটা মাৰিলে নহয়, ই চাম মই একদম পাগল হৈ গৈছো। তোক ছোৱালীয়ে দেখি পেলাই মিচিকে হাঁহি মাৰিব? দেখা ধুনীয়া যে মই হেণ্ডচাম। যি নহওক খালি ছোৱালীজনী বহুত ধুনীয়া ছোৱালী দেখিবলৈ দেই। ধুনীয়াটো হ'ব, তই মাইকী কণ্ট্ৰেক্টাৰ নহয় নেকি? নহয় বন্ধু, ছোৱালীজনী দেখোঁতে মোৰ বহুত ধুনীয়া লাগিছে। তোৰ মানে দেখোঁতেই ধুনীয়া লাগি গৈছে। ই এটা মাইকী পাগল, ই মাইকী নেদেখিলে থাকিবই নোৱাৰে। তই মোক কি বুলি ভাবিছ, তই মোক কৈ ছোৱালী নাচাই নেকি? তোক চাব পাৰে, আমাক নাচায়। ছোৱালীজনী ইমানে ধুনীয়া আছিলে না, মই মুখখনে পাহৰিব পৰা নাই। পাহৰিব নোৱাৰো তোক সঁচাকৈ কি যাদু কৰিলি মোক। ই মানে ইমানে পাগল লাগিছে, ইমানে ছোৱালীৰ ওপৰত গানে গাই দিছে এটা। মই এখন তহঁতক ক'লো এই ছোৱালী কণ্ট্ৰেক্টাৰ বুলি। থেকেৰা কণ্ট্ৰেক্টাৰ নহয়, এই ছোৱালী ইনচাৰ্জ। তই ঠিক কথা কৈছ বেনিপু। তহঁতক কথা ক'বই নাপায়, তহঁতে ইনচাল্ট কৰাত লাগি যাওঁ। তইহে যি ভুলে সুধে বকি আছ। হয় নেকি? আজি পৰা মই কথাই নকওঁ যা। থেকেৰা তোক যদি ছোৱালী লাগে আমাৰ বুদ্ধাক কৈ দিবি, এজনী ছোৱালীক 200 টকাকৈ ল'বই। ই বেয়া ছোৱালী দেখিয়ে নাপায়, ই অকল ধুনীয়া ছোৱালীয়ে দেখি পায়। ধুনীয়া কাৰণে ধুনীয়া বুলি কৈছো। হ'ব, তোক ফটা লাগিছে বিলাক বন্ধ কৰ। চুপ তই বেছি ইনচাল্ট কৰি আছ মোক। চাই ন। নমস্কাৰ। কি খবৰ তোমালোকৰ? ছাৰ ভাল। প্ৰেমানন্দ, তই কচোন বাৰু, খালী বাচনৰ চাউণ্ড কিয় বেছি? ছাৰ, খালী বাচনত যদি একো বস্তুৱে নাথাকে, ওপৰৰ পৰা পৰিলেতো চাউণ্ড দিবই। যদি বস্তু থকাহেঁতেন তেনেহ'লে চাউণ্ড নিদিয়ে, কাৰণ তাৰ ভিতৰত বহুত বস্তু সোমাই থাকিলে চাউণ্ড কেতিয়াও দিব নোৱাৰে। বাহ, ইয়াক যেনেকুৱা প্ৰশ্ন সুধিছোঁ এনেকৈ উত্তৰ দিছে দেখোন। নিপু, এবাৰ তই কচোন, মানুহৰ ঘৰত দৰ্জা কিয় কাৰণে দিয়া হয়? ছাৰ, মানুহৰ ঘৰত যদি দৰ্জাই নাথাকে, খিৰিকী দি অহা যোৱা কৰিব লাগিব। তেনেহ'লে মানুহ আহোঁতে বহুত দিগদাৰী হ'ব, সেইকাৰণে দৰ্জা ব্যৱহাৰ কৰা হৈছে। ধুনীয়া হৈছে, তই পাৰিছ দেখোন। বুদ্ধা, এবাৰ তই মোক কচোন, গৰু আৰু বাঘৰ মাজত কি পাৰ্থক্য আছে? ছাৰ, গৰু আৰু বাঘৰ মাজত এটাই পাৰ্থক্য আছে, গৰুৱে কামোৰে বাঘে খুচে। কি? গৰুৱে কামোৰে বাঘে খুচে? এইবিলাক তোক কোনে কৈছে? ছাৰ, ৰাতি হ'লে আমাৰ দেউতাই কয় বাঘে খুচে গৰুৱে কামোৰে বুলি। কালি তহঁতৰ দেউতাক স্কুললৈ মাতিছ বুলি কবিচোন। হ'ব ছাৰ, ঠিক আছে। থেকেৰা, চাওঁ এইফালে। কওক ছাৰ, কিয় মাতিছিলে? তই মোক বিষয় এটাত ব্যাখ্যা কৰি দিব লাগে। ছাৰ, কি বিষয়? সাপে কামুৰিলে মৃতদেহ কিয় পানীত উটুৱাই দিয়ে? তই সেইটোৰ ওপৰত ব্যাখ্যা এটা কৰি দে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম থেকেৰা। ছাৰে যোনটো বিষয়ৰ পৰা মোক ব্যাখ্যা কৰিব দিছে বহুত বেছি গুৰুত্বপূৰ্ণ, কাৰণ সাপে কামুৰিলে মৃতদেহ কিয় পানীত উটুৱাই দিয়ে। এই কথাটো বহুত মানুহে জানে, যোনসকলে নাজানে মই সেইসকলক জনাব বিচাৰিছোঁ। সাপে কামুৰিলে মানুহৰ মৃত্যু নহয়, শৰীৰৰ বিভিন্ন স্নায়ুতন্ত্ৰ নিস্তেজ হৈ পৰে। বহুতে সেই অচেতন তাকে মৃত্যু বুলি ভাবে। তেনে মানুহৰ কলগছৰ ভূৰত পানীত বান্ধি উটুৱাই দিয়ে। পানীৰ জলীয় ভাপে আৰু শীতল কলগছৰ সংস্পৰ্শত কেতিয়াবা মানুহৰ শৰীৰত বিষৰ প্ৰভাৱ কমি স্নায়ুসমূহ পুনৰ সচল হৈ পৰে। সেয়েহে কলৰ ভূৰত তুলি পানীত উটুৱাই দিয়ে। লগতে কোনো উপযুক্ত বেজে মৃতদেহ জাৰি ফুকি জীয়াই তুলিব পাৰে বুলি ভাবিও এইদৰে উটুৱাই দিয়া হয়। এইখিনিতে কৈ মোৰ মহাগুৰু মৃদুলা নাম লৈ ব্যাখ্যাখন সামনি মাৰিছোঁ। টিং টং হৈ গ'ল ছাৰ। ভাল লাগিল তোৰ কথাবিলাক শুনি। মই ভবা নাছিলোঁ যে ইমান ধুনীয়াকৈ তই ক'ব পাৰিবি বুলি। আজি ক্লাছ ইমানতে সামৰণি মাৰিছোঁ, তহঁতে চব ঘৰা গৈ যা। ঐ বেগ লোৱাৰ ব'ল।